শিশুসকল যথেষ্ট আগ্ৰহী বুলি লাগিছে, খুব ভাল লাগিছে। মিনিমাম আমাৰ আজি প্ৰথম হিচাপত আমি 200 মানুহ চাগে হ'ব, ল'ৰা ছোৱালী নাচনী আৰু ঢুলীয়া যথেষ্ট সঁহাৰি পাইছোঁ। যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা শিকাবলৈ চেষ্টা কৰিম, শুদ্ধখিনি শিকাব পাৰিম, কাৰণ আমাৰ 7 দিনতো বিহু তথাপিও ইমানখিনি কৰা নহয়, কাৰণ বিহু আমি ভালকৈ শিকিবলৈ গ'লেতো শিকাৰ কোনো অন্ত নাই, শিকি থাকিব পাৰি, জানি থাকিব পাৰি। আৰু মই ইহঁতৰ পৰা ধৰি লওঁ যিমানখিনি সঁহাৰি পাম, যথেষ্ট সঁহাৰি পাম বুলি আশা কৰিছোঁ। আৰু মই যিমানখিনি ক'লে ইহঁতে এটলিষ্ট 7 দিনৰ ভিতৰত যদি বিহু মানেনো কি, বিহু বিষয়েনো কি, সেইখিনি জ্ঞানখিনি পাব বুলি মই আশা কৰিছোঁ। আৰু তাৰ উপৰি নাচ ধৰি লওঁ আমি যিমানখিনি কঁকালৰ ভাৱ, কঁকালৰ হাতৰ ভংগীমা এপদ নহ'লে দুপদ হ'লেও শিকিব বুলি মই আশা ৰাখিছোঁ। মই হিচাপ কৰিব পৰা হিচাপততো বহুত যথেষ্টই হৈ কৰিছোঁ। মই সৰুৰ পৰাই বিহুৱতী কৰিছিলোঁ। মই আন্তঃৰাষ্ট্ৰীয় নেশ্যনেল হেৰিতো গৈছোঁ, আৰু মই ভাৰত চৰকাৰৰ পৰা মই ফেল'শ্বিপ পাইছোঁ, স্কলাৰশ্বিপ পাইছোঁ, আৰু য়ং টেলেণ্ট আৰ্টিষ্টো পাইছোঁ। আৰু তেনেকৈ মই বাহিৰৰ ভিতৰত মই অষ্ট্ৰেলিয়া, মালয়েছিয়া, নিউজিলেণ্ড, আমেৰিকা, আইচলেণ্ড, তুৰ্কী গোটেইখিনি বিহুৰ যোগেদি মই যথেষ্ট মই যাবলৈ মানে মই হেৰি পাইছোঁ, সুযোগ পাইছোঁ বুলি মই অশেষ ধন্যবাদ কৰিছোঁ। কাৰণ বিহু নাচি মই ইমানখিনি দূৰলৈ যাব পাৰিছোঁ। বিহুৰ এই সময়ত মানে এই প্ৰেক্ষাপটত আজিৰ সময়ত আপুনি কিমান ঠাইত মানে বিহুৰ প্ৰশিক্ষণ দি আছে বৰমাৰ বাহিৰে? বৰমাৰ বাহিৰে মই দিছোঁ আমাৰ গুৱাহাটী জ্যোতিকুছিৰ প্ৰাংগণত আছে মোৰ, অহা 1 তাৰিখৰ পৰা আছে। আৰু আজি এই প্ৰথম মই আজিৰ পৰা আৰম্ভ কৰ্মশালা হৈছে মোৰ, টোটেলি 10 তাৰিখলৈকে আছে মোৰ। অসমবাসী ৰাইজক কি আহ্বান জনাব এই মঞ্চৰ জৰিয়তে? মই অসমবাসী ৰাইজলৈ মোৰ নৱবৰ্ষৰ যিটো বহাগ বিহু আহি আছে, সেই উপলক্ষে মই অশেষ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। বৰমাত আহি কেনেকুৱা লাগিল আজি? বহুত ভাল লাগিছে, কাৰণ ইয়াতে আমাৰ অকণমান গোটেই আমাৰ এই দেশৰ অঞ্চলত গোটেই মিক্স হৈ আছে, জনগোষ্ঠীৰ গোটেইখিনি মানুহ লগ পাই যথেষ্ট ভাল লাগিছে, ক'বলৈ ভাষা নাই আৰু। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।